ভিজিটেবল ষ্টকটো বনাই ল'বৰ কাৰণে মই ইলেক্ট্ৰিক ৰাইচ কুকাৰটোতে 1.5 লিটাৰমান পানী দিলোঁ। দি পেলাই আমাৰ যিখিনি চব্জিৰ পেলনীয়া আমি পেলাই দিওঁ, যেনে কবিৰ গুৰি অংশটো, তাৰপিছত কেপচিকামৰ আগটো, গাজৰৰ তেনেকৈ গোটেই বস্তুখিনি, গাজৰৰ জাতীয় আগটো আৰু এখিলা তেজপাত, এইখিনি মই ৰেডি কৰি ল'লোঁ। তাৰপিছত এইখিনি চব্জিখিনি মই ৰেডি কৰি লৈছোঁ চুপ বনাবৰ কাৰণে। 2টা বিলাহী ল'লোঁ, সেইকেইটাও মিহিকৈ কাটি ল'লোঁ। কবি অলপ ল'লোঁ, বন্ধাকবি, গাজৰ 2টা গাজৰ, 1 ইঞ্চিমান আদা, 10 ফুটামান নহৰু, এমুঠি ধনিয়া, কেঁচা জলকীয়া 4-5টামান, কেপচিকাম 1টা। এই গোটেই বস্তুখিনি মই মিহিকৈ কাটি ল'লোঁ। এইখিনিৰে মই এতিয়া ভেজিটেবল চুপ বনাম। তাৰপিছত এইখিনি দেখিছে, যিখিনি ষ্টক বনাইছিলোঁ, ষ্টকখিনি উতল আহিছে। ষ্টকখিনি উতল আহোঁতে মই তাক চেকি ল'লোঁ, লৈ পেলাই তাক নমাই থ'লোঁ। তাৰপিছত এটা কেৰাহী গৰম কৰিলোঁ। ইয়াতে আপোনালোকে বাটাৰ দিলে বেছি ভাল হ'ব, মোৰ বাটাৰ নাছিলে, মই ৰিফাইণ্ড অইলেই দিছোঁ। সেইখিনি গৰম কৰি পেলাই নহৰু আৰু আদাখিনি দিলোঁ। তাক অকণমান ভাজি ল'ম, তাৰ অকণমান গোন্ধ ওলোৱাকৈ ভাজি ল'ম। তাৰপিছত বাকী পাচলিখিনি মই ইয়াতে দি দিম। সেইখিনি গাজৰখিনি দিলোঁ, গাজৰখিনি মই ধুনীয়াকৈ মিহিকৈ কুটি লৈছোঁ। তাৰপিছত এইখিনি কেপচিকাম, এইখিনি দি দিলোঁ। দি তাক অকণমান লৰাই পেলাই বাকী সামগ্ৰী যিখিনি আছে মই এটা এটাকৈ দি যাম। আৰু এইখিনি মানে পূৰা কমপ্লিট ভাজিব নালাগে, যাতে চুপটো খাওঁতে যে ক্ৰাঞ্চিনেছ এটা থাকে আৰু চব্জিখিনিৰ, তেনেকৈ জাষ্ট অলপ সময় লৰাই কৰি থাকিলেই হ'ল। বেছি সময় কৰিলে মানে ভাজ খাই যাব নালাগে, সিজি যাব নালাগে, মানে কেঁচা ভাৱটো মানে কেঁচা হৈ থাকিব লাগিব বস্তুখিনি, তেতিয়াহে চুপটো খাবলৈ ভাল হ'ব। নহ'লে গোটেই বস্তুখিনি যদি সিজি যায় তেনেহ'লে খাবলৈ ভাল নালাগিব। ক্ৰাঞ্চিনেছ যিটো আৰু সেই ক্ৰাঞ্চিনেছটো থাকিব লাগিব। কবিখিনিও দি ল'লোঁ, দি লৈ পেলাই মই তাক এতিয়া ভাজি থাকিম। ইয়াৰ পিছত মই বিলাহীখিনি দিম। বিলাহীখিনিও যাতে ভালকৈ ভাজ খাই মানে নাযায় সেইটো লক্ষ্য ৰাখিব। এইটো কেঁচা হৈ থাকিব লাগিব। পিছত যেতিয়া ষ্টকটো দিয়া যাব তেতিয়া উতলি যাব, উতলি পেলাইতো সিজিবই, গতিকে ভাজোঁতে বেছি সময় ভাজিব নালাগে মানে। হেল্ল' এভৰিৱান, মই ৰাজেনী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজৰ আখললৈ, আৰু লৈ আহিছোঁ ঠাণ্ডাৰ দিনত আমি সকলোৱে ভাল পোৱা এটা চুপৰ ৰেচিপি লৈ। চুপ মই খুবেই ভাল পাওঁ আৰু বনাওঁ মাজে মাজে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। এতিয়া প্ৰায় 1 মিনিটমান ভজাৰ পিছত মই ইয়াতে আপোনাৰ চয়া চচ 2 চামুচ দিলোঁ। এইখিনি দি ল'লোঁ। দি লোৱাৰ পিছতে মই অলপ সময় লৰাই থাকি পেলাই বাকী ইয়াতে যিখিনি চচ দিব লাগে সেই চচখিনি মই ইয়াতে দি দিম। চচ মানে ধৰক টমেট' চচ আছে, টমেট' চচ 2 চামুচমান টমেট' চচ ইয়াতে দিম। তাৰপিছত দিম অকণমান ভিনেগাৰ, এইখিনি অকণমান ভিনেগাৰ দিলোঁ। তাৰপিছতে দি দিম টমাটৰ চচ, আৰু এইখিনি দি পেলাই মই এতিয়া তাক অলপ সময় লৰাই থাকিম। টমেট' চচ মোৰ শেষ হৈছেই, অকণমানে আছে, সেই 2 চামুচমান আছে চাগে, সেইখিনি মই ইয়াত দি দিছোঁ। তাৰপিছত দি পেলাই তাক অকণ ধুনীয়াকৈ লৰাই থাকিম। আৰু এতিয়া এই গোটেই প্ৰচেছটোত মই চিমত ৰাখিছোঁ, জুইটো চিমত ৰাখি পেলাই তাক এনেকৈ ভাজি থাকিম, মানে নহ'লে তলত ধৰি যাব। আপোনালোকে যদি জুইটো বেছিকৈ ৰাখে তেনেহ'লে ইয়াত তলত ধৰি যাব, তলত ধৰি যোৱা মানে আৰু খাবলৈ বহুত বেয়া হৈ যাব, গম পায়েই। গতিকে গোটেই প্ৰচেছটোতে আপোনালোকে এইটো চিমত ৰাখিব। তাৰপিছত মই ইয়াতে দি দিম সোৱাদ অনুসাৰে নিমখটো, এতিয়া মই ইয়াতে দি দিম। এতিয়া দি পেলাই তাক ধুনীয়াকৈ অকণমান সময় এই চচখিনিৰ সৈতে যাতে চচখিনি সোমাই যায় তেনেকুৱালৈকে অকণ সময় ভাজিম। তাৰপিছত মই অলপমান কৰ্ণ আছে, চুইট কৰ্ণ, সেই কৰ্ণখিনি মই ইয়াতে দি দিলোঁ। আৰু চুইট কৰ্ণখিনিত মই অকণমান লগাই থৈছিলোঁ, আপোনাৰ কি কয়, ক'লা নিমখ অকণমান দি পেলাই আৰু চাট মছলা অকণ দি অলপ সময় থৈ দিছিলোঁ। তাৰপিছত আপোনালোকেতো আৰু জানেই, আপোনালোকে চুপ খাইতো আপোনালোকে খুবেই ভাল পায়, বহুতে বেয়া নোপোৱা চাগে কোনো নোলাবই।
গতিকে এনেকৈ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। এতিয়া সেই যিখিনি ষ্টক যিখিনি আছিলে ষ্টকখিনি মই ইয়াতে দি দিলোঁ। ষ্টকখিনি অলৰেডি মই চেকি থৈছিলোঁ, সেইখিনি অলৰেডি মই ইয়াতে দি দিলোঁ। দি পেলাই এতিয়া ইয়াক মই থৈ দিম উতল আহিবৰ কাৰণে। এতিয়াহে মই ইয়াক উতল আহিবলৈ যেতিয়া ষ্টকখিনি দিয়াৰ পিছত মই চিমৰ পৰা এইটো গেছটো হাই ফ্লেমলৈ লৈ আহিম। অলৰেডি উতল আহিলে হৈ যাব আৰু বেছি সময় নালাগে। এনেকৈ আপোনালোকে বনাই চাব, যদি খাই ভাল পায় মোক জনাব, আৰু মোৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি নতুনকৈ আহিছে, মোৰ চেনেলটো নতুনকৈ চাইছে, তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু খাই কেনে লাগিল জনাব, বনাব ঘৰত, বহুতেই টেষ্টি হয়। আপোনালোকে যদি চুপ খাই ভাল পায়, ভেজিটেবল চুপ খাই যদি আপোনালোকে ভাল পায়, তেনেহ'লে এই চুপ ৰেচিপিটো আপুনি বহুত ভাল পাব। তাৰপিছত মই 3 চামুচ ল'লোঁ কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰখিনি অকণ সময় পানী তিয়াই থ'লোঁ, পানী মানে সেই ষ্টকতে তিয়াই থৈছিলোঁ। সেই ষ্টকখিনিতে 3 চামুচ কৰ্ণফ্ল'ৰ গুলি পেলাই মই ইয়াতে দি দিলোঁ। আৰু এতিয়া যেতিয়ালৈকে থিকনেছটো নাহে তেতিয়ালৈকে মই ইয়াক উতলাই থাকিম। অলপ সময় উতলোৱাৰ পিছত দেখিব গোটেই চুপটো ঠিক হৈ আহিব। পূৰা এতিয়া গাঢ় হৈ যাব, তেতিয়া আৰু খাবলৈ চুপ ৰেডি হৈ যায়। ইয়াৰ ভিতৰত আৰু দুটামান ইনগ্ৰিডিয়েণ্ট ইয়াত দিব লাগিব, যেতিয়া অকণ ডাঠ হৈ আহিছে আৰু তেনেকুৱাতে মই ইয়াতে কণী 2টা কণী ভাঙি পেলাই দি দিম। এইটো প্ৰায় অন্তিম পৰ্যায় বুলিব প্ৰায়। তাৰপিছত এনেকৈ লৰাই দিলে দেখিব কণীখিনি গোটেইখিনি আপোনাৰ ধুনীয়াকৈ ইয়াৰ লগত যেতিয়া মিলি যাব আৰু মানে সৰু সৰু ভাগি যাব, তেতিয়ালৈকে অকণ সময় লৰাই থাকিব। এইটো একচুৱেলি কমপ্লিট ভেজিটেবল চুপ বুলি ক'ব নোৱাৰে, এইটো আপোনাৰ ভেজিটেবল এগ চুপ বুলি ক'ব লাগিব। সাধাৰণতে এগটো চিকেন চুপত দিয়ে, কিন্তু মই ইয়াতো দিওঁ। ইয়াৰ টেষ্টটোৱে বহুত বেলেগ আহে মানে, সেইকাৰণে। অলৰেডি ইয়াত দেখিছে আপোনালোকে ডাঠ হৈ আহিছে, অলপ পিছত মোৰ ইয়াৰ নমাব হ'ব। আৰু গৰমে গৰমে ঠাণ্ডাৰ দিনৰ আবেলি এবাটি চুপ খোৱাৰ মজাটোৰ কথাটো আপোনালোকে জানেই আৰু। এতিয়া ইয়াতে দি দিলোঁ মই ধনিয়াটো দিয়ে আৰু মোৰ লাষ্ট ষ্টেজ, মোৰ লাষ্ট ষ্টেজ নহয়, মোৰ চুপটোৰ লাষ্ট ষ্টেজ হৈ গৈছে আৰু এতিয়া বৰ্তমান। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ, আৰু মোক আশা কৰিছোঁ মোক লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এতিয়া মই যাওঁ, ঠাণ্ডাৰ দিনৰ আবেলি এক বাটি চুপ লওঁ, আৰামত খাওঁগৈ। ধন্যবাদ।